এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকৰ মোবাইলত এটা ফোন যোগেদি প্ৰমোদ বৰা ডাঙৰীয়াক ফোন কৰে যে ক'ত প্ৰাৰ্থী দিব লাগে ক'ত প্ৰাৰ্থী দিব নালাগে। আন এটা পকেটত আৰু এটা ফোন, এই ফোন যোগেদি হাগ্ৰামা মহলাই ডাঙৰীয়াক ফোন কৰে ক'ত প্ৰাৰ্থী দিব লাগে ক'ত প্ৰাৰ্থী দিব নালাগে। কিন্তু এটা ফোন নম্বৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভুলতো কেইটা ডাইল নকৰে, ভুলতো তেওঁলোকে মিলাই নিদিয়ে। সেয়া হ'ল মোৰ মোবাইল নম্বৰ। মোৰ মোবাইল নম্বৰ যোগেদি মোক ফোন কৰা তেওঁ কেতিয়াও চিন্তা কৰা নাই আৰু জানে যে তেখেতৰ ফোন আহিলে মই ফোনটো নধৰোঁ। সেইকাৰণে সৰ্দাৰ ৰাইজ আজিৰ পৰা 7 মাহ পিছত অসমত বিধানসভা নিৰ্বাচন হ'ব। মানুহে কৈছে কংগ্ৰেছ দল এইবাৰ যুঁজ এখন হ'ব, কংগ্ৰেছ দলৰ নেতৃত্বৰ চৰকাৰ হ'ব, কংগ্ৰেছ দলৰ নেতৃত্বৰ চৰকাৰ হ'ব। আমি অসমত শান্তি সম্প্ৰীতি এনাজৰী ঘূৰাই নিম। আমি চৰকাৰ আদানী আম্বানী পতঞ্জলিৰ বাবে নহয়, আমি চৰকাৰ আপোনালোকৰ দুখীয়া ৰাইজৰ বাবে, খেতিয়কসকলৰ বাবে, শিল্পীসকলৰ বাবে, চিকিৎসকসকলৰ বাবে আমি কামখিনি কৰিম।